So hello guys, welcome to a new vlog. সকলোকে আমাৰ অন্যটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো আজি আমি গৈ আছোঁ নাহৰকটীয়া আৰু নাহৰকটীয়ালৈ কেলৈ গৈ আছোঁ সকলোখিনি মই কৈ আছোঁ। আৰু আপোনালোকে হয়তো বহুতে গম পায় যে 25, 26, 27 ফেব্ৰুৱাৰীত শংকৰ সংঘ অধিৱেশন হৈ আছে। আৰু এই শংকৰ সংঘ অধিৱেশনটো বহুত আগৰৰ পৰা হৈ আছে, মানে 91 সংখ্যক হয় এবাৰ। আপোনালোকে ভিডিঅ'টো আমাৰ লগত চাই থাকিব বুলি আশা ৰাখিলোঁ। আৰু যদি ভিডিঅ'টো অকণমান হ'লেও ভাল পায় আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু চেনেলটো যদি এতিয়ালৈকে নতুন হৈ আছে বা চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলপ ছেট কৰি ল'ব। ভিডিঅ'টো চাই থাকক। তোমার কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে ছায়া হৈ অহা এবাৰ কাষৰলে বিধকত নেলাগে আহিবলে সপোনত অহা এবাৰ কাষৰলে তোমাৰ কথা ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি মেলে তো আহি আমি পাই গৈছোঁহি অধিৱেশন। আৰু এতিয়া আমি বাইকখন কোনোবা এটা জেগাত পাৰ্কিং কৰি ল'ব লাগিব। আৰু আপোনালোকে ভিডিঅ'টো চাই থাকক, মই যিমান পাৰোঁ এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। যিহেতু এবাৰ প্ৰথম আহিছোঁ অধিৱেশনত, ইমান মানে ভিৰ হ'ব বুলি মই ভবা নাছিলোঁ, কাৰণ দেখা নাছিলোঁ আগতে এনেকুৱা অধিৱেশন। আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে, যিমান পাৰোঁ ভাল দিবলৈ ট্ৰাই কৰিম। আৰু বেলি ফুটে কানে কানে মোক ক'লে তুমি মই একেটি পুৱাৰে সেই বেলি ফুটে নিশা মোক আহি জোকালে জুৰুলা কৰিলে ছায়া হৈ অহা এবাৰ কাষৰলে বিধকত নেলাগে আহিবলে সপোনত। তো এতিয়া আমি আহি পাই গ'লোহি আৰু মোৰ লগত আহিছে জিন্তু দাদা, আৰু জিন্তু দাদাৰ লগৰ দুজন আহিব ইয়ালৈ। তেওঁলোক অকণমান পিছত আহিব, আপোনালোকে খালি ভিডিঅ'টো চাই থাকক। ভাবিলেই জানা জোনাক উপচি পৰে বুকুৰ সিপাৰে এহেজাৰ গোলাপে ৰঙা ৰঙা কলি। যিহেতু এইখন অসম ভিত্তিক অধিৱেশন হয়, গতিকে গোটেই অসমৰ পৰাই মানুহ ইয়ালৈ অহা যোৱা কৰে। আৰু ইয়াত আপুনি নিজৰ মনৰ পচন্দৰে ইয়াত বস্তু লৈ ল'ব পাৰে, সকলো ধৰণৰ বস্তু ইয়াত পোৱা যাব। আজি কাশি জোনে গুপুতে আহি মোক চুলে হঠাতে এটি উন্মাদনা মোৰ হিয়াতে এটি সম্ভাৱনা কথাতে কয় মন বাগৰা উলাহত মই আপোন পাহৰা এয়া আপোনালোকে দেখিছে খুব সুন্দৰকৈ ইয়াত ইমু চৰাই থৈ দিছে। এইটো কিবা উট পক্ষীটোৰ নিচিনা প্ৰজাতিটো।
আৰু পোৱালি এটা আছে, ইয়াত দুটা আছে আৰু পোৱালি এটা বেলেগকৈ থৈ দিছে। খুব সুন্দৰকৈ ইয়াত থৈ দিছে আৰু যিমানখিনি পাৰোঁ আপোনালোকক মই এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰি আছোঁ। খালি আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। তুমি বিনা নহয় আধৰুৱা তো এতিয়া আমি চাবলৈ গৈছোঁ গ্ৰন্থমেলা। ইয়াত খুব সুন্দৰকৈ মানে ভাগ ভাগ কৰি দিছে গ্ৰন্থমেলা ভাগে মানে বহুত ধুনীয়াকৈ হেৰি কৰি দিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। তো আজি ভিডিঅ'টো ইমানে। যদি ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব। আৰু তাত গৈ মই গামোচাখন ল'লোঁ। তো আপোনালোকক মই দেখাই দিওঁ বুলি ভাবিলোঁ, এই গামোচাখন ল'লোঁ। কিন্তু মই নামটো সোধা নহ'ল, কি নাম পাহৰি গ'লোঁ। তো আপোনালোকে যদি জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো বাই বাই।